যোৱা কিছুদিন ধৰি মানে শেহতীয়া কিছুদিন ধৰি আমাৰ দেশত চৰ্চা লাভ কৰা আলোচনা এটা বিষয় হৈছে মানে ৰাজনীতিৰ পিছতে ৰাজনীতি সদায় প্ৰথমতে থাকে আলোচনা তাৰ পিছতে হৈছে দ্বিতীয় বিষয়টো হৈছে সাংবাদিকতা এইবাৰেই নহয় প্ৰায়ে সাংবাদিকতাক লৈ চৰ্চা হয় আলোচনা হয় সাধাৰণ মানুহৰ বিভিন্ন প্ৰশ্ন অভিযোগ আহে সাংবাদিকতাৰ স্বাধীনতাক লৈ কথা আহে সাংবাদিকতাৰ নৈতিকতাক লৈ কথা আহে বিভিন্ন অভিযোগ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থাকে এইবাৰ আহিছে কিছুমান বিশেষ কাৰণত আপোনালোকে জানে তথাপি মই কৈছোঁ উদাহৰণ হিচাপত বিদেশৰ এগৰাকী সাংবাদিকে প্ৰধানমন্ত্ৰীক প্ৰশ্ন সোধা তাৰ পিছৰ পৰ্যায়ত কি হ'ল বিভিন্ন ঘটনা পৰিঘটনা সেইবোৰ চৰ্চাৰ কাৰণ তাৰপিছত আমাৰ দেশৰ কিছু সাংবাদিকে প্ৰধানমন্ত্ৰীৰ পক্ষ লৈ কি স্থিতি ল'লে সেইটো এটা আলোচনা আৰু চৰ্চাৰ কাৰণ এইবোৰ বিভিন্ন কথা সামাজিক মাধ্যমত বা মানুহৰ মুখে মুখে চলি আছে বিষয়টো অধিক গুৰুত্ব পাইছে এইটো কাৰণত যে বিশ্বৰ প্ৰেছ ফ্ৰীডমৰ যিটো ৰেংকিং বা যিটো ইণ্ডেক্স সাংবাদিকতাৰ বা সংবাদ মাধ্যমৰ স্বাধীনতাৰ যিটো তালিকা প্ৰকাশ হয় তাত আমাৰ দেশৰ এইবাৰ স্থান 157 157 যোৱা বছৰ আছিল 151 গতিকে আৰু তললৈ গৈছে 180খন দেশৰ ভিতৰত ভাৰত আছে 157 নিশ্চয় চিন্তাৰ এটা কাৰণ গোটেই সংবাদ জগতৰ কাৰণে আৰু সাধাৰণ মানুহেও নিশ্চয় সেই কথাটো এটা গুৰুত্ব সহকাৰে লৈছে কিয় আমাৰ দেশৰ সাংবাদিকতাৰ এই পৰ্যায়ে পাইছে এইবোৰ আলোচনা হৈ থাকে আমিও নিশ্চয় মাজে মাজে এইবোৰ আলোচনা কৰিব লাগিব স্কুলৰ মাধ্যমেৰে এই সমগ্ৰ আলোচনাত এই বিভিন্ন অভিযোগ বিভিন্ন চৰ্চাত এটা বিশেষ শব্দ এটা বিশেষ টাৰ্ম উচ্চাৰিত হয় আলোচিত হয় সেইটোহে আজি আমাৰ বিষয় হালধীয়া সাংবাদিকতা ইয়েলো জাৰ্নেলিজম টাৰ্মটো শুনাই হোগা শুনিছে সকলোৱে প্ৰায়ে ব্যৱহাৰ কৰে আপোনালোকে বহুতে হয়তো জানে বিষয়টো যিসকলে নাজানে শিক্ষাৰ্থীসকল বা সাধাৰণ আগ্ৰহী যিখিনি দৰ্শক তেওঁলোকৰ কাৰণে আজি বিষয়টো অতি চমুকৈ সহজকৈ আলোচনা কৰি বিষয়টো কি ইয়েলো জাৰ্নেলিজম কিনো ইয়েলো জাৰ্নেলিজম কেতিয়াৰ পৰা আৰম্ভ হ'ল আমি চমুকৈ আজি সেইটো কথা পাতিম হালধীয়া সাংবাদিকতা এইটোৰ ইন্ট্ৰ এটা কিয় হালধীয়া হ'ল ইয়েলো ৰংটো কিয় ব্যৱহাৰ কৰা হ'ল যদি নিগেটিভে হ'ব আলোচনা হৈছিল নিগেটিভ অৰ্থত ব্যৱহাৰ যদি হয় বা হৈ আছে অন্য ৰং কিয় নহ'ল কলা ৰঙা কিয় নহ'ল সেউজীয়া নীলা কিয় নহ'ল অৱশ্যে নীলা নহয় দেই নীলা সাংবাদিকতা বা ব্লু জাৰ্নেলিজমটো আজিকালি ব্যৱহাৰ হ'ব ধৰিছে আমাৰ দেশত নহয় আমেৰিকাত ব্লু জাৰ্নেলিজম টাৰ্মটো ব্যৱহাৰ কৰে পলিটিকেলি বায়াছ সাংবাদিকতাৰ ক্ষেত্ৰত সেইটো আমাৰ পিছৰ কেতিয়াবা আলোচনালৈ ৰাখিছোঁ আজিৰ কেৱল আমি ইয়েলো বা হালধীয়া কেনেকৈ আৰম্ভ হ'ল কোননো এই ইয়েলো জাৰ্নেলিজম আৰম্ভ কৰা মানুহ ইয়েলো জাৰ্নেলিজম আমাৰ ভাৰতত আৰম্ভ হোৱা বিষয় নহয় এই গোটেই প্ৰেক্টিছটো আৰম্ভ হৈছিল আমেৰিকাত ইয়েলো জাৰ্নেলিজম টাৰ্মটো হৈছে আনুষ্ঠানিকভাৱে আমেৰিকাতে হৈছিল এৰভিন ৱাৰ্ডমেন নামৰ এজন সাংবাদিকে সম্পাদক আছিল নিউয়ৰ্ক প্ৰেছৰ তেওঁ লিখিত ৰূপত ইয়েলো জাৰ্নেলিজম টাৰ্মটো ব্যৱহাৰ কৰিছিল তেওঁ লিখিছিল প্ৰথমবাৰ কিন্তু মানুহৰ মুখে মুখে তাৰ আগৰ পৰাই চলি আছিল ইয়েলো জাৰ্নেলিজম শব্দটো এইটো আৰম্ভ হৈছিল 1800 শতিকাৰ শেষৰ ফালে জোচেফ পুলিটজাৰক ইয়েলো জাৰ্নেলিজমৰ জনক বুলি কোৱা হয় বাটকটীয়া বুলি কোৱা হয় পুলিটজাৰ আপোনালোকে জানে বোধহয় এটা বিশেষ বঁটা আছে পুৰস্কাৰ এটা আছে পুলিটজাৰ বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত সেইগৰাকী পুলিটজাৰ জোচেফ পুলিটজাৰ তেওঁ 1883 চনত নিউয়ৰ্ক ৱৰ্ল্ড নামৰ কাকতখন কিনি ল'লে পুৰণা কাকত প্ৰায় মৰিব ধৰা এখন নিউজ পেপাৰ পুলিটজাৰ সেইখন কিনি ল'লে আৰু সেইখনক বিক্ৰী বঢ়োৱাৰ স্বাৰ্থত
মানুহৰ মাজত জনপ্ৰিয় কৰাৰ স্বাৰ্থত তেওঁ সাংবাদিকৰ ধাৰাটো অলপ সলনি কৰিলে পূৰ্বতকৈ। আগতে বা পৰম্পৰাগত যিটো সাংবাদিকতাৰ ধাৰা আছিল বা ষ্টাইল আছিল সেইটো তেওঁ বহুখিনি সলাই দিলে। ষ্টৰি টেলিঙৰ সংবাদ লিখাৰ যিটো কৌশল, হেডলাইনৰ যিবিলাক সংবাদ শিৰোনাম লিখাৰ যি ষ্টাইল, ফটো ব্যৱহাৰ ইত্যাদিতে ব্যৱহাৰ প্ৰায় সলনি কৰি দিয়া হ'ল আৰু তাৰ পিছতেই নিউয়ৰ্ক ৱৰ্ল্ডখন জনপ্ৰিয় হৈ পৰিল, পাঠকৰ সংখ্যা বাঢ়িল, বিক্ৰী বাঢ়িল। অৱশ্যে কেৱল পুলিটজাৰেই নহয়, আৰু এটা নাম কোৱা হয় উইলিয়াম হাৰ্টছ, তেওঁকো য়েলো জাৰ্নেলিজমৰ বাটকটীয়া বুলি কোৱা হয়। তেওঁ নিউয়ৰ্ক জাৰ্নেলখন কিনিছিল 1895-ত। আমেৰিকাৰে এখন জাৰ্নেল আছিল নিউয়ৰ্ক জাৰ্নেল, আৰু পুলিটজাৰে লৈছিল, মই নামকেইটা চমুকৈ লিখিছোঁ, জোচেফ পুলিটজাৰ, তেওঁ কিনিলে নিউয়ৰ্ক ৱৰ্ল্ড, আৰু উইলিয়াম হাৰ্টছ তেওঁ আছিল নিউয়ৰ্ক জাৰ্নেলৰ। দুইখনেই য়েলো জাৰ্নেলিজমৰ আৰম্ভ কৰা সংবাদ মাধ্যম, বা এখন আছিল পেপাৰ, এখন আছিল জাৰ্নেল, গতিকে দুইকে কোৱা হয়। তথাপি আৰম্ভণি কৰা যিহেতু এইখনত আগতে হৈছিল, গতিকে পুলিটজাৰে অধিক ক্ৰেডিট পায়। তেওঁৰ উদ্দেশ্য অৱশ্যে ইমান বেয়া নাছিল, নিগেটিভ নাছিল। তেওঁ কেৱল সাংবাদিকতাৰ যিটো চিম্পল সাংবাদিকতা যিটো আছিল সেইটোক অকণমান ৰসাল কৰিলে, মানুহক অন্য এটা ৰুচি দিয়াৰ চেষ্টা কৰিলে। সংবাদবোৰক প্ৰকাশ কৰাৰ, লিখাৰ যিটো ধৰণ, সেইটো তেওঁ অলপ সাহিত্যিক ভাষাৰে সুন্দৰকৈ লিখা কৰিলে। হেডলাইনবোৰ অধিক আকৰ্ষণীয় কৰিলে। গতিকে এনেকে সাংবাদিকতাৰ ধাৰাটো সলনি হ'ল। আগৰ যিটো ধাৰা আছিল তাৰ পিছৰ পৰ্যায়ত নিউয়ৰ্ক ৱৰ্ল্ড আৰু নিউয়ৰ্ক জাৰ্নেলৰ পিছৰ পৰ্যায়ত গোটেই সাংবাদিকতাৰ ধাৰাটো সলনি হ'ল, আৰু সেইটোৱেই গৈ কালক্ৰমত বিভিন্ন দেশত অন্য ধৰণে প্ৰেক্টিছ হৈ আজিৰ অৱস্থা পাইছে। গতিকে কোৱা হয় আৰম্ভণি জনক তেওঁ। গতিকে একজেক্টলি কোন তাৰিখৰ পৰা য়েলো জাৰ্নেলিজম প্ৰেক্টিছ হৈছে বুলি ক'ব নোৱাৰি, চন ক'ব নোৱাৰি, তথাপি মোটামুটিকৈ কোৱা হয় 1883 চনত যিহেতু পুলিটজাৰে নিউয়ৰ্ক ৱৰ্ল্ড পুনৰ আৰম্ভ কৰিলে, গতিকে প্ৰায় সেইখিনি সময়ৰ পৰাই এনেকুৱা ধৰণৰ য়েলো জাৰ্নেলিজম বুলি যাক কোৱা হয়। এতিয়া কাক কোৱা হয় সেইটো মই এতিয়া কম। কাক কোৱা হয় আপোনালোকে জানে? কাক য়েলো জাৰ্নেলিজম, বা কোন সাংবাদিকতাৰ কেনেকুৱা ষ্টাইলক, কি ধৰণক য়েলো জাৰ্নেলিজমৰ ধাৰাৰ ভিতৰত ৰখা হয়? মূলতঃ হ'ল চেনচেচনেল নিউজবোৰক পাঠক দৰ্শক বঢ়োৱাৰ খাতিৰত অধিক চেনচেচন কৰি দিয়া, শ্বকিং হেডলাইনবিলাক অধিক শ্বকিং, অধিক আকৰ্ষণীয়, মচলা, আমি যিটো মচলা নিউজ বুলি কোৱা আমাৰ ভাষাত, সহজ ভাষাত নিউজ আৰু হেডলাইনবোৰ মচলাযুক্ত হ'ল। নোহোৱা নিউজ, মানে নন নিউজকো নিউজ কৰা হ'ল। সেইটো এটা য়েলো জাৰ্নেলিজমৰ প্ৰেক্টিছ। যিটো নিউজৰ ভেলু তাত নাই সেইটোকো নিউজ কৰা হ'ল। সৰু নিউজ এটাক ডাঙৰ কৰা হ'ল। নহ'ব লগা নিউজ এটা আৰু অন্য ধৰণে, বা নিউজটোৰ গোটেই এংগলটো সলনি কৰি দিয়া হ'ল। বায়াছ নিউজ আহিল, পক্ষপাতমূলক নিউজ, সেইটো এটা য়েলো প্ৰেক্টিছ। নিউজৰ এটা কোৱালিটি হ'ল আনবায়াছড, নিউট্ৰেল বা নিৰপেক্ষ। সংবাদ নিউজ সদায় নিৰপেক্ষ হ'ব লাগে, কিন্তু যদি আপুনি দেখিছে যে নিউজটো পক্ষপাতমূলকভাৱে প্ৰচাৰ কৰা হৈছে, সেইটো ক'ৰবাত য়েলো জাৰ্নেলিজমৰ প্ৰেক্টিছ, যিটো আমি প্ৰায় দেখোঁ আজিকালি। কোনোবা ব্যক্তিৰ পক্ষলৈ, কোনোবা ৰাজনৈতিক দলৰ পক্ষলৈ প্ৰায় নিউজবোৰ দেখা পাওঁ, আৰু স্পষ্টভাৱে দেখা পাওঁ আজিকালি। সংবাদ মাধ্যম, সাংবাদিকে প্ৰায় মুকলিকৈ সমৰ্থন কৰিব লৈছে দল নেতাক। সেইটো এটা য়েলো প্ৰেক্টিছ। আৰু কি ফেক নিউজ
ফেক ফটোগ্ৰাফ, ফেক ভিডিঅ', সেইটো এটা য়েলো জাৰ্নেলিজম প্ৰেক্টিছ। আজিকালি শেহতীয়াভাৱেতো AI সৃষ্ট ফটো ভিডিঅ' বহুল প্ৰচাৰ আৰম্ভ হৈছে, ছ'চিয়েল মিডিয়াটো হৈছেই, এইটো নিউজৰ মাধ্যমতো হৈছে, বিশেষকৈ ৱেব নিউজত, ডিজিটেল নিউজত এইটো অলপ বেছি প্ৰভাৱ পৰিছে। সেইটো এটা য়েলো জাৰ্নেলিজম প্ৰেক্টিছ। স্কেণ্ডেলৰ নিউজবিলাক, হোৱাই নোহোৱাই ব্যক্তিগত স্কেণ্ডেলবিলাক নিউজৰ আকাৰত, নেতা অভিনেতা আমি প্ৰায়ে দেখা পাওঁ চেলিব্ৰিটিবিলাকৰ স্কেণ্ডেলবিলাক নিউজ কৰি পেলাই বিক্ৰী কৰাৰ, বিক্ৰী বঢ়োৱা, নিউজ এটা কমোডিটি, গতিকে বিক্ৰী বঢ়োৱাৰ যিটো কৌশল, এইবিলাক য়েলো জাৰ্নেলিজমৰে প্ৰেক্টিছ। মেনিপুলেট কৰা, নিউজক অধিক ৰহন সানি সঁচাক মিছা, মিছাক সঁচা কৰা যিটো কাৰবাৰ, সেইটোকে য়েলো জাৰ্নেলিজম। এইখিনিলৈকে আপোনালোকে নিশ্চয় জানে। গতিকে এই গোটেই কাৰবাৰটো আৰম্ভ হৈছিল এনেকেই অলপ সাধাৰণভাৱে, আৰু এতিয়া সেইটোত অতি বেছি নিগেটিভ অৰ্থত, নিগেটিভ কাৰ্যত ব্যৱহাৰ হৈছে। তাৰ কাৰণ বহুত আছে। মালিক পক্ষ প্ৰেছাৰ, তাত ব্যৱসায় বৃদ্ধিৰ স্বাৰ্থ, তাত কোনোবা ৰাজনৈতিক দলৰ প্ৰেছাৰ, চৰকাৰৰ হেঁচা, ইত্যাদি ইত্যাদি বিভিন্ন কাৰণ থাকে। সাংবাদিকসকলৰো স্বাৰ্থ। প্ৰায়ে অভিযোগ আহে, টকালৈ নিউজ কৰা বা টকালৈ নিউজ নকৰা অভিযোগ। মই কাকো কোৱা নাই, আমাৰ দেশত, আমাৰ ৰাজ্যতো এনেকুৱা অভিযোগ শুনা যায় মাজে মাজে। গতিকে এইবোৰেই য়েলো প্ৰেক্টিছৰ ভিতৰত ধৰা হয় বা আলোচনা কৰা হয়। এতিয়া আহিছোঁ কিয়নো য়েলো হ'ল, হালধীয়া কিয় হ'ল। নিউয়ৰ্ক ৱৰ্ল্ড কাকতখনত পুলিটজাৰে এটা চিৰিজ আৰম্ভ কৰিলে কাৰ্টুনৰ, হোগানছ এলে নামৰ এটা চিৰিজ। তাত এটা কেৰেক্টাৰ আছিল, সৰু শিশু এটা, মেইন কেৰেক্টাৰ যিটো হিৰো, অলপ ছুপাৰ কিড এটা, তাৰ ছুপাৰ নেচাৰেল পাৱাৰ আছিল, আৰু তাৰ গোটেই সাজ সজ্জাটো, ড্ৰেছটো আছিল হালধীয়া ৰঙৰ, য়েলো, আৰু মানুহে তাক মৰমতে য়েলো কিড বুলি কৈছিল। কাৰ্টুনখন আৰম্ভ কৰিছিল বোধহয় ৰিচাৰ্ড আউটকল নামৰ মানুহ এজনে লিখা আৰু অংকনটো। গতিকে প্ৰথম পুলিটজাৰৰ কাকতখনত সেই চিৰিজটো প্ৰকাশ হৈছিল নিউয়ৰ্ক ৱৰ্ল্ডত। পিছৰ ফালে হৈছে নিউয়ৰ্ক জাৰ্নেলছতো এই হোগানছ এলে বা য়েলো কিডৰ চিৰিজটো প্ৰকাশ হৈছিল। অতি জনপ্ৰিয় হ'ল য়েলো কিড বা গোটেই চিৰিজটো। ইভেন এনেকৈ কোৱা হয় যে কাকতখনৰ বিক্ৰীত বিশেষ অৰিহণা যোগাইছিল এই কাৰ্টুনটোৱে, কাৰণ তাৰ আগত কোনো কাকতত কাৰ্টুনৰ এনেকৈ ব্যৱহাৰ হোৱা নাছিল। গতিকে পাঠকে প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা নতুন সোৱাদ এটা পালে, সেইটো অতি ইণ্টাৰেষ্টিং আছিল। মানুহে সেই স্বাৰ্থতে, কাৰ্টুনৰ স্বাৰ্থতে কাকতখন বেছিকৈ কিনিব ল'লে। গতিকে অতি জনপ্ৰিয় য়েলো কিডৰ পৰাই য়েলো টাৰ্মটো সাংবাদিকতাৰ সেই ধাৰাটোত ব্যৱহাৰ হ'ল। য়েলো কিডটো মুখে মুখে আহিল, আৰু লাহে লাহে জাৰ্নেলিজমৰ গোটেই সেই ষ্টাইলটো, নতুন যিটো ষ্টাইল, পূৰ্বতকৈ সলনি হৈ যোৱা যিটো ষ্টাইল, সেইটো য়েলো জাৰ্নেলিজম কৈছে। মই আগতে কৈছোঁ, এৰভিন ৱাৰ্ডমেনে আনুষ্ঠানিকভাৱে লিখিছিল পিছত নিউয়ৰ্ক প্ৰেছত, কাকতখনত য়েলো জাৰ্নেলিজম শব্দটো। পিছৰ ফালে বেলেগ বেলেগ দেশতো সেইটো টাৰ্ম ব্যৱহাৰ হ'ল, আৰু আমি সেইটোকে হালধীয়া সাংবাদিকতা বুলি জানি আহিলোঁ। মানুহে তেনেকৈ কোৱা আৰম্ভ কৰিলে। এইখিনি আছিল তাৰ চমু হিষ্ট্ৰী, ক'ত কেনেকৈ আৰম্ভ হ'ল, কেনেকৈ নিউয়ৰ্কৰ পৰা গৈ গোটেই বিশ্বতে য়েলো জাৰ্নেলিজমৰ প্ৰেক্টিছ প্ৰসাৰিত হ'ল। তাৰ স্পষ্ট প্ৰমাণ কিছু দেশত অধিক হৈ পৰিল, আমাৰ দেশো তাৰ মাজত অকণমান দুখৰ কথা। সেইটো এটা প্ৰেছ ফ্ৰীডমৰ কথা প্ৰায় কোৱা যায়। সঁচা অৰ্থতে সাংবাদিকে
সাংবাদিকতাই সংবাদ মাধ্যমে স্বাধীনতা হেৰাইছে এইটো প্ৰায়ে স্পষ্ট হয়। বিভিন্ন স্বাৰ্থত সাংবাদিকতাক ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ভিতৰত বা তাৰ প্ৰভাৱতেই অধিক হাৰত হৈছে য়েল্লো জাৰ্নেলিজমৰ প্ৰেক্টিছ। চমুকে এইখিনিয়ে আপোনালোকে আজি জনালো শিক্ষাৰ্থীসকল বা অন্য মানুহলৈ মতামত জনাব পাৰে। এই বিষয়ত যদি অধিক কিবা প্ৰশ্ন আহে কমেণ্টত দিলে মই পিছৰ পৰ্যায়ত আৰু উত্তৰ দিবলৈ চেষ্টা কৰিম। চমুকে এইখিনিয়ে হালধীয়া সাংবাদিকতা বা য়েল্লো জাৰ্নেলিজম, যিটো সাংবাদিকতাৰ কাৰণে অলপ ভয়াৱহ এটা নহ'বলগীয়া এটা কাম, যিটো পৰাপক্ষত কম হ'লেই সংবাদ মাধ্যমৰ বাবে আৰু সামগ্ৰিকভাৱে সমাজৰ বাবে, দেশৰ বাবে ভাল। আমি চতুৰ্থ স্তম্ভ বুলি কওঁ, ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি। কিন্তু যদি এই চতুৰ্থ স্তম্ভই এই ধৰণৰ প্ৰেক্টিছবিলাক কৰিব ধৰে, যাক আমি হালধীয়া সাংবাদিকতা বুলি কওঁ, সেইটো আমাৰ দেশৰ কাৰণে বৰ শুভ লক্ষণ নহয়, যিটো আমি প্ৰায় চৰ্চা কৰিবলগীয়া হৈ আছে। সকলো সাংবাদিকে হালধীয়া সাংবাদিক নিশ্চয় নহয়, কিছুমানে নাজানি কৰি আছে, ভাবিছে এইটোৱেই সাংবাদিকতা, যিটো ধাৰা সেইটোকে শুদ্ধ সাংবাদিকতা বুলি বহুতে ভাবে। হয়তো উপযুক্ত শিক্ষাৰ ক'ৰবাত অভাৱ হৈছে, কিছুমানে জানি শুনি কৰে, কিছুমানে বাধ্য হৈ কৰি আছে চাকৰিটোৰ খাতিৰত। তথাপি সাংবাদিকসকলে যদি অকণমান স্থিতি লয়, হালধীয়া ৰংটো কমাই আমি য়েল্লো প্ৰেক্টিছটো কমাই শুদ্ধ সাংবাদিকতাৰ ফালে আমি যাব পাৰিম। এইখিনিয়ে জনাব পাৰে মতামত। ধন্যবাদ।